ৰাজু নামৰ এটা সৰু ল'ৰা আছিল আৰু সি সদায় ভাত খাওঁতে মোবাইল চাইছিল। এদিনাখনৰ কথা, তাৰ মাকে তাক ভাত খাবলৈ মাতি আছিল আৰু সি বিচনাত শুই শুই মোবাইল চাই আছিল আৰু সেইবাবে মাকে বিচনাতে আহি তাক ভাত খাবলৈ দিলে। সি মোবাইল চাওঁতে চাওঁতে কোনো সময়ত ভাত খাবলৈ পাহৰিয়ে যায়। এনেকৈ মোবাইল চাই আছিল। মোবাইল চাই চাই ভাত খাই থাকোঁতেই মাজতে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল যিটো শুনিলে সকলোৰে ভয় লাগি যাব। সি মোবাইলত এটা ভূত চাই চাই ভাত খাই আছিল আৰু সি ক'বই নোৱাৰিলে যে ঘপককৈ এটা ভূত মোবাইলটোৰ পৰা ওলাই আহি জোৰত তাৰ ডিঙিত ধৰি ল'লে আৰু তাক চোঁচৰাই লৈ গ'ল। সি চিঞৰিবলৈ ধৰিলে, মা মোক বচোৱা, কোন ক'ত আছা মোক বচোৱা। তেনেতে মাকে দৌৰি আহি পেলাই লাঠি এডাল লৈ সেই ভূতটোৰ মূৰতে এক মাৰ মাৰি দিলে। লগে লগে ভূতটো নাইকিয়া হৈ গ'ল আৰু তেতিয়াহে ৰাজু যেনে তেনে বাচিলে আৰু সি সেইদিনা শপত খালে যে মই আজিৰ পৰা ভাত খাওঁতে কেতিয়াও মোবাইল নাচাওঁ। কণ কণ মইনাসকল, আজিলৈ ইমানেই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'।